মোবাইলটোকে যে একেহে লৈ থাকে আৰু বেলেগ কাম নাই নেকি? ফোনটো মই এনেই লৈ থকা নাই নহয়, দৰকাৰী কামহে কৰি আছোঁ। যিয়ে নহওক ছোৱালীকেইজনীক অকণমান চকু কাণ দিব লাগে। অকল আৰু চব কথাতে মোক মাকজনীকে কৈ থাকিলে নহ'ব নহয়। তোমাৰ দেখিছোঁ আজিকালি মুখখন বৰ চোকা হৈ গৈছে দেই। টকা পইচা যোগাৰ কৰি দিছোঁ আৰু মই কি কৰি দিব লাগে? ছোৱালীকেইজনী যদি কণ্ট্ৰল কৰিব নোৱাৰা তুমি, মই কি কৰিম তাতে? ডাঙৰজনী চুমিখন ৰাতিপুৱাই ওলাই গ'ল, এতিয়ালৈকে তাই খা খবৰেই নাই। ক'ত বা আছেগৈ? সেইজনী এজনী ওলালেহি আহি। কি ওলালেহি বুলি কৈছে অ' মা? মইচোন ঘৰতে আছোঁ অথনিৰ পৰা। চুমিখনহে এতিয়ালৈকে অহাই নাই। ক'ত বা কাৰ লগত ঘূৰি ফুৰিছেগৈ ঠিকেই নাই। মই তাইক ফোন এটা লগাওঁ। হেল্ল', অঁ চুমিখন শুনিছানে? শুনিছানে? অঁ ইমান দেৰি কি হ'ল, অহা নাই যে ঘৰলৈ? ক'ত আছ তই? অঁ সোনকালে। অ' মা তাই আজিকালি বেলেগ ক'ৰবাত ঘূৰি ফুৰে হ'লে দেই। বেলেগ ক'ৰবাত মানে ক'ত? তাই আহকচোন আজি সুধিম নহয় ক'ত ঘূৰি ফুৰে। মোক কি দৰকাৰ? তাইক তুমি সুধিবা আকৌ। তাইক তুমি মোবাইল কিনি দিছা, হেৰি কৰি দিছা, ওলাই যায় একেৰাহে। সুধিবা আজি ক'ত যায়। আৰু মোকো মোবাইল এটা লাগে এবাৰ। চবৰে ফোন আছে, অকল মোৰহে ফোন নাই। মই কিবা লাজ পাওঁ নহয়, মোৰ মোবাইল নাই কাৰণে চবেই মোক হাঁহে। এই থ মোবাইল নাই কাৰণে কোনোবাই হাঁহে? পঢ়াটোহে মেইন। পঢ়াটো কি কৰিছ? ফালি দিছ তহঁতি মাক জীয়েক চব লগ লাগিলে অকল মানে এইবোৰ কথাই আৰু। ভাত খাব হ'ল নাই আমাৰ? আৰু সুমন হেৰি নহয়, কি দিওঁ কি নিদিওঁ সেইটো মোৰ ওপৰত কথা। এনেই তহঁতি গোটেই সোপাই এইবোৰ বকলিয়াই নাথাকিবি। কি দিওঁ কি নিদিওঁ নহয়, মোৰ কথাহে। মই কি কৰিম মোৰ কথা। পিছত ছোৱালী বেয়া হ'লে মানুহে ক'ব মাকজনীহে। মাকজনীক চব কাৰণে চব দুখ দিব। বাপেকটো আৰু এনেই ওপৰতহে। কথা শুন তাই। মোক ভাত দিবা নে নিদিয়া? ব'লক আকৌ নিজেহে বহি আছে, মই গ'লেহে দিব পাৰোঁ। ৰ'বা কোনোবা এটা আহিছে। এমএলএ আহিলে যে, কিবা কামত আহিলে নেকি? অঁ খুৰা, আপোনাৰ লগত কথা কেইটামান আছে, আহকচোন বাহিৰলৈ। অঁ মোৰ লগত কথা আছে নি? ব'ল। এমএলএ হেৰি কৰিবা, যাওঁতে চাহ একাপ খাই যাবা দেই। অ' এমএলএ দা, আজি তুমি অকণমান দেৰি ৰ'বা দেই, কথা কেইটামান আছে। হ'ব বাৰু সুমন, অকণমান দেৰি ৰ'ম। অ' মা এমএলএ কেলৈ আহিছে বাৰু দেউতা ওচৰলৈ? মইনো কি জানো, ক'লেহে গম পাম কেলৈ বা আহিছে। হ'ব পাই, মই চাহ বনাওঁগৈ। তোমালোকে মোক একো কথা নোকোৱাই, গম পালেহে ক'ম। কি হ'ল, মাত কথা নাই যে? বৰ ঠাণ্ডাকৈ আহিছে আজি। দেউতাই ফোন কৰিছে, সোনকালে মাতিছে। হয় নেকি? এই ৰ'বা পামগৈ আৰু অকণমান 5 মিনিটমান। জল্দি চলোৱা পাই, মোৰ ভয়হে লাগিছে। কিজানি গম পাইছে নি ঠিক নাই। বাটত সেই এমএলএক দেখা নাই জানো? সি চাগে চব লগাই দিব এতিয়া। হ'ব দিয়া, ইমান চিন্তা কৰিব নালাগে। কি হয় দেখা যাব সময়ত। জানো দেই, মোৰ বুকুখন একেবাৰে ডিপিং কৰিছে ভয়তে। হ'ব মই আছোঁ নহয়। তুমি হেৰি কৰা, ইয়াতে নামা। ঠিক আছে, এইডোখৰতে ৰখাই দিয়া। গৈ পাই ফোন মেছেজ কৰিবা। ঠিক আছে, বাই। আহক আজি তাই দি আছোঁ মজা। মোৰ মান সন্মান চব শেষ কৰি দিলে। নাক কাণ কাটি এতিয়া হাতত ল'ব লাগিব। এই চবৰ পৰা মানে তোমাৰ কাৰণে হৈছে চব। অঁ এতিয়া মোৰ কাৰণেহে হ'ল নেকি চব? তোমালোকে মুখে কৈ থাকা, এতিয়া তাই ফোন দিছিলা নহয় কিনি। ওলাবহি এতিয়া ৰহ। তোমালোকে চবে এনেকৈ আছা যে? ক'ত ঘূৰি ফুৰিছিলি হয়? ঐ ছোৱালী, তোৰ কাৰণে চব মোৰ মান সন্মান শেষ হৈ গৈছে, তই গম পাৱ নাই? এমএলএ নিচিনা মানুহে আহি তোৰ কথা ক'বলৈ আহিছে। কাৰ লগত ঘূৰি ফুৰিছিলি বনৰীয়া চব? তোৰ কথা চব গম পালে, তই যে সেই ল'ৰাটোৰ লগত ঘূৰি ফুৰিছিলি সদায়। মই নাই যোৱা নহয় ক'তো। চব গম পাইছোঁ তোৰ কথা এমএলএ মুখে। এতিয়া আকৌ কান্দি দেখাব আহিছ? আঁঠুকা আহিবি নে? শুনিবি নে মোৰ কথা? কাহিম দেউতা। আজি পৰা এনেকুৱা কৰিবি নে নকৰ? নকৰোঁ দেউতা। এনেই মজা, এতিয়া পালি নহয়। তই আকৌ উস্তাদি ওলাব নালাগে। আজি আঁঠুকাহিয়ে থাকিব। তই নিজৰ কাম কৰগে। আমিও যাওঁ, ব'ল। এই থাকক এনেকৈ, আৰু তই নুঠিবি, আকৌ লৰচৰেই নহ'বি আজি। এইবাৰলৈ মাফ কৰি দিয়া প্লিজ, আজি পৰা নাযাওঁ দেউতা। নহ'ব, তই আজি এনেকৈ থাকিবই লাগিব ভাত খোৱা সময়লৈকে।